এভৰিৱান, মই দিলনৱাজ আপোনালোকক সকলোকে হেল্ডি এণ্ড টেষ্টি ৰেচিপি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই আপোনালোকৰ বাবে বিস্কুট দি বনোৱা এটা লাড়ুৰ ৰেচিপি লৈ আহিছোঁ। এই লাড়ুটো খাবলৈ বিৰাট ভাল হয় আৰু বনাবলৈ সহজ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ এই লাড়ুৰ ৰেচিপিটো কেনে লাগিল। তেনেহ'লে চাই লওঁ আহক এই লাড়ুটো মই কেনেদৰে বনাইছোঁ। বিস্কুটৰ লাড়ু বনাবলৈ মই দুটা বাৰ্বান বিস্কুট লৈছোঁ। বিস্কুটবোৰ মই অলপ ভাঙি লৈছোঁ। ভাঙি লোৱা বিস্কুটখিনি এতিয়া মিক্সিত দি মিহিকৈ গ্ৰাইণ্ড কৰি ল'ব লাগিব। বিস্কুটখিনি যিমানে মিহিকৈ গ্ৰাইণ্ড কৰিব লাড়ুটো সিমানে খাবলৈ ভাল হ'ব। ইয়াতে মই কাজু, বাদাম আৰু কিচমিচ লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী ড্ৰাই ফ্ৰুটছ ল'ব পাৰে। এতিয়া এটা ফ্ৰাই পেন গৰম কৰি লৈছোঁ আৰু তাতে 1 চামুচ বাটাৰ দি লৈছোঁ। বাটাৰখিনি মই প্ৰথমতে মেল্ট কৰি লৈছিলোঁ। বাটাৰখিনি অলপ গৰম হৈ অহাত মই ড্ৰাই ফ্ৰুটছখিনি দি লৈছোঁ আৰু হেতাৰ সহায়ত ভালদৰে লৰাই লৈছোঁ। দুই 3 মিনিট ভাজি লোৱাৰ পিছত মই ড্ৰাই ফ্ৰুটছখিনি এটা প্লেটত উঠাই লৈছোঁ। এতিয়া ড্ৰাই ফ্ৰুটছখিনি মিক্সিত দি গ্ৰাইণ্ড কৰি ল'ব লাগিব। এইটো বেছি মিহিকৈ গ্ৰাইণ্ড কৰিব নালাগে। দেখুৱাৰ ধৰণেৰে মই ড্ৰাই ফ্ৰুটছখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া ড্ৰাই ফ্ৰুটছখিনি বিস্কুটৰ গুৰিত দি লৈছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এই মিক্সচাৰখিনি চেনি ব্যৱহাৰ কৰিব নালাগে কাৰণ বিস্কুটতে মিঠা আছে। এতিয়া বিস্কুট আৰু ড্ৰাই ফ্ৰুটছৰ মিক্সচাৰখিনিত মই প্ৰয়োজন অনুসৰি বাটাৰ দি লৈছোঁ। বাটাৰখিনি মই প্ৰথমতে মেল্ট কৰি লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি 1 চামুচ কৰি মিলাই যাম। চামুচ দি অসুবিধা হোৱাত মই হাতেৰে ভালদৰে মিলাই লৈছোঁ। আৰু অলপমান বাটাৰ দি লৈছোঁ। এনেদৰে মই অলপ অলপকৈ বাটাৰ দি মিক্সচাৰখিনি বনাই লৈছোঁ। এয়া মোৰ মিক্সচাৰখিনি ৰেডি হৈ গৈছে। এতিয়া হাতখন ভালদৰে ধুই তাতে মই বাটাৰ লগাই লৈছোঁ। এতিয়া দেখুৱাৰ ধৰণেৰে মই গোল গোলকৈ লাড়ু বনাই লৈছোঁ। এয়া মোৰ লাড়ুটো বনোৱা হৈ গৈছে। এতিয়া কোকোনাট পাউডাৰ লাড়ুটোৰ চাৰিওফালে লগাই লৈছোঁ দেখুৱাৰ ধৰণেৰে। এনেদৰে মই গোটেইখিনি লাড়ু বনাই লৈছোঁ।
এয়া আমাৰ বিস্কুটৰ লাড়ু বনোৱা ৰেডি হৈ গৈছে। মই ওপৰৰ পৰা অকণমান চেৰি দি সজাই লৈছোঁ। এই লাড়ুৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাই থাকে। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পায় মোক কমেণ্টত জনাব। আজিলৈ ইমানেই। পুনৰ লগ পাম আন নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।